এতিয়া আবেলি 2টা বাজিলে আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ তাত গৈ কি কৰোঁ আপোনালোকক দেখাই থাকিম আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব কেলে হে কেনেকৈ খোৱা কৰিবাগে হে হাই তেতিয়া আমি নামঘৰলৈ যাওঁ আমি এটা গৈ থাকোঁ कोई হাই ভিউৱান আপোনালোকক আগৰ ভিডিঅ'টোত যেন কৈছিলোঁ ববৌ গা বেয়া খবৰ ল'বলৈ যাওঁ বুলি ববৌ ঢুকালে আজি তিলানি এতিয়া আমি তালৈ যাবলৈ ওলাইছোঁ আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব এতিয়া মই ওলাই লওঁগৈ এয়া গুণগুণে মই যাবলৈ ওলালোঁ এইফালে চাই দিয়া দেহা হাই দি দিয়া আকৌ কোনফালে যোৱা কৈ দিয়া তিলানিলে এইজনী তাৰ পৰা আহিলোঁগৈ আধা ঘণ্টামানহে থাকিলোঁ ঘৰতো গোটেই কাপোৰবোৰ মেলি থৈ গৈছিলোঁ কাৰণে এতিয়া 1টা বাজিবও হ'ল যাওঁ কাপোৰ অলপ ভিতৰলৈ সোমোৱাই লওঁগৈ বাহিৰত ইমান ৰ'দ দিছে এতিয়া যাওঁ অলপ শুকুৱাবিলাক ভিতৰলৈ সোমোৱাই লওঁ তিতাবিলাক থাকিব অলপ পিছত নিমহি বহুত ৰ'দ দিছে এইবোৰ কাপোৰ এতিয়া আবেলি 4টা বাজিব হ'ল গুণগুণক মই শুৱাই থৈ আহিলোঁ এতিয়া যাওঁ কাপোৰবিলাক অলপ জাপি লওঁগৈ তাই শুই থাকোঁতে এয়া বিচনাত কাপোৰ দম খাই আছে এতিয়া এসোপা চিজিল কৰাত লাগিব কাম কৰি থকা মাজতে গুণগুণক এবাৰ চাই গ'লোহি এয়া ইমান ধুনীয়াকৈ শুই আছে এইফালে বিচনাত বেডশ্বীট পৰাই নাই আৰু গাৰু কভাৰো লগোৱাই নাই এতিয়া আবেলি 5টা বাজিব হ'ল মই এনেই অলপ বাহিৰলৈ ওলাই আহিছোঁ কাম বনবিলাক কৰি গুণগুণ শুই উঠাই নাই এইফালে আমাৰ বাৰীত জিকা ইমান চাপৰতে লাগি আছে এয়া ওচৰৰ পৰাই ছিঙিব পাৰি এতিয়া ভিতৰলৈ যাওঁগৈ গুণগুণে সাৰ পালে ওচৰত কাকো নেদেখিলে আমনি কৰিব এতিয়া মই গধূলি চাহকাপ খাবলৈ বনাইছোঁ আৰু এইফালে এয়া বেডত বাটাৰ সানি আছোঁ এয়া মোৰ গধূলি চাহকাপ ৰেডি আৰু আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।